ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল। প্ৰথম বাসগৃহত বাণলিংগ শিৱ, হয় শিৱ এৰিয়ে দুৰ্গা হয় আৰু বিষ্ণু, সূৰ্য, গণেশ মন্দিৰ। মন্দিৰ আছে। হয়, কোনে নিৰ্মাণ কৰিছিল বুলি ক'লে? আহোম ৰজা ৰাজেশ্বৰ সিংহ। হয়, কিমান চনত? 1751 চনত। 1751 চনত ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল। 1769ত শেষ হৈছিল। হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। মই স্বপ্নীল দত্ত। আপোনালোকে চাই আছে বেকাৰ বইজ ইউটিউব চেনেল। আজি বিশ্বকৰ্মা পূজা, তো সকলোলৈকে বিশ্বকৰ্মা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি অলপ ফুৰিবলৈ ওলাই যাম বুলি ভাবিছোঁ, গতিকে ক'ত যাওঁ কি কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব বুলি আশা কৰিছোঁ। আমি এতিয়া ঘৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ। আমাৰ প্ৰথম যাত্ৰা হ'ব যোৰহাটৰ মৌবন্ধাত থকা আমাৰ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ। চাওঁ যদি ক'ভিডৰ পাছত খোলা দিছে, তাত আমি ভিতৰত আজিলৈকে গৈ পোৱা নাই, গতিকে কি আছে কি নাই তাত অলপ চাম, নিজেও চাম, আপোনালোককো ভিডিঅ'ৰ মাধ্যমেৰে দেখুৱাবৰ বাবে চেষ্টা কৰিম। আজি ৰাতিপুৱা যিহেতু বৰষুণ দিছিল, সেই গতিকে আজি বতৰটো ধুনীয়া, একদম ঠাণ্ডা এটা পৰিৱেশ হৈ আছে, ৰ'দ দিয়া নাই, গতিকে ভাল লাগিছে। আপোনালোকে চাই থাকক ভিডিঅ'টো আগলৈকে। মাজে মাজে আমি ৰাস্তাত এটা ভিউ দেখুৱাই যাবৰ বাবে চেষ্টা কৰিম। আমি আহি এতিয়া আমাৰ দেৰগাঁও চাৰিআলি পালোহি। এই দেৰগাঁও চাৰিআলিৰ পৰা আমাৰ প্ৰথম ডেষ্টিনেশ্যন চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ প্ৰায় 10 কিলোমিটাৰ আছে। গতিকে আপোনালোকে চাই থাকক, ৰাস্তাৰ ভিউ দেখুৱাই যাম তাত নোপোৱালৈকে। তাৰ পাছত তাৰ ভিতৰৰ পৰিৱেশ দেখুৱাবৰ বাবে চেষ্টা কৰিম। এতিয়া বৰ্তমান ছিগনেল পৰি আছে, গতিকে আমি ছিগনেল দিলে আমি লাহেকৈ সোঁফালেদি গ'লে এইফালে যোৰহাট টাউন যাব পাৰি। ইয়াৰ পৰা আৰু 10 কিলোমিটাৰ গ'লে আমি চুকাফা সমন্বয় ক্ষেত্ৰ পাম। গতিকে চাই থাকক আপোনালোকে ভিডিঅ'টো। তো ফ্ৰেণ্ডছ, আজি অতি দুখৰ বিষয় যে ক'ভিডৰ কাৰণে, ক'ভিড হৈ যোৱাৰ পাছৰ পৰা এই চুকাফা সমন্বয় ক্ষেত্ৰ এতিয়ালৈকে দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া নাই। আজি বন্ধ, আজি মানে বন্ধই হৈ আছে বহুত দিনৰ পৰা, অলপ দিন পাছতহে হেনো খুলি দিব।
গতিকে তাত আমি সোমাব নোৱাৰিলোঁ। সোমাব নোৱাৰাৰ পাছতে আমি চিধা আমাৰ মানুহত ফুৰিবলৈ বুলি গুচি আহিলোঁ। বিশ্বকৰ্মা খাম, খাই গৈ আপোনালোকক বেলেগ এটুকুৰা ঠাই দেখুৱাব যাব চেষ্টা কৰিম। চুকাফা সমন্বয় ক্ষেত্ৰ দেখুৱাব নোৱাৰাৰ বাবে একটু দুঃখিত। নমস্কাৰ বন্ধুসকল, মই স্বপ্নিল দত্ত। আপোনালোকে চাই আছে বেকাৰ বইজ ইউটিউব চেনেল। আজি মোৰ লগৰ বন্ধু এজনৰ লগত মই মানে আপোনাৰ কি ক'ম, এইটো যোৰহাটত থকা আমাৰ চুকাফা সমন্বয় ক্ষেত্ৰ চাম বুলি ওলাই আহিছিলোঁ, কিন্তু কৰোণাৰ কাৰণে চুকাফা সমন্বয় ক্ষেত্ৰ বন্ধ কৰি ৰাখিছে। গতিকে তাৰ পৰা আমি উভতি আহি আমাৰ দেৰগাঁৱৰে বিখ্যাত শিৱদৌলত সোমালোঁ। শিৱদৌলতো আজি মানুহ খুব কম। তাৰ মাজতেই মই আপোনালোকক শিৱদৌলৰ কেইটামান চাৰিওফালৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। এই শিৱদৌলটো আহোম ৰজা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰা, কিন্তু চনটো মোৰ মনত নাই। মই ইয়াতে পুৰোহিত হিচাপে কাম কৰি থকা এজন ব্যক্তিক লগ কৰি দুই এষাৰ কথা পাতিবলৈ চেষ্টা কৰিম, তেওঁৰ পৰাই আমি হয়তো জানিব পাৰিম। তো আহকচোন। প্ৰথম আপোনাৰ নামটো কওকচোন বাৰু। শ্ৰী নৰেশ চন্দ্ৰ বৰঠাকুৰ। নৰেশ চন্দ্ৰ বৰঠাকুৰ, হয়। আপোনাৰ ঘৰ ইয়াতে নে? দেৰগাঁও। দেৰগাঁও মানে গাঁওখনৰ নামটো? কুমাৰগাঁও গুণহৰি চুক। কুমাৰগাঁও গুণহৰি চুক। গুণহৰি চুক, হয়। আপুনি বিষ্ণু মন্দিৰৰ মূল পূজাৰী, হয় নহয়? হয়। ইয়াত মানে আপোনাৰ এই মন্দিৰটোৰ বিষয়ে আপুনি দুই এষাৰ কওকচোন বাৰু। এই মন্দিৰ আহোম ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল। প্ৰথম বাসগৃহত বাণলিংগ শিৱ, হয়। শিৱ এৰিয়ে দুৰ্গা, হয়, আৰু বিষ্ণু, সূৰ্য, গণেশ পঞ্চমন্দিৰ আছে, হয়। কোনে নিৰ্মাণ কৰিছিল বুলি ক'লে? আহোম ৰজা ৰাজেশ্বৰ সিংহ, হয়। কিমান চনত? 1751 চনত। 1751 চনত ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল। 1769ত শেষ হৈছিল নিৰ্মাণ কাৰ্য, হয়। হয়, আপোনাৰ মানে ধৰক ইয়াত ভক্তৰ সমাগম কেনেকুৱা? ভক্তৰ সমাগম কম বেছি পৰিমাণে হৈ থাকে। শিৱৰাত্ৰিত বেছি হয়। শিৱৰাত্ৰিত বেছি হয়। এনে আমি ধৰক আহিয়ে থাকোঁ, খুব বহুত বেছি মানুহ দেখা পাওঁ, কিন্তু এইকেইদিন মানে কৰোণাৰ কাৰণেই হওক বা কিবা কাৰণেই হওক ভক্তৰ সমাগম কমিছে, হয় নহয়? আজিতো বহুত কমেই দেখিছোঁ। এতিয়ালৈকে ধৰক বহুত কম আছে। তাৰপিছত আপোনাৰ মানে জীৱিকাৰ পথ এইটোৱেই নে আৰু বেলেগ কিবা আছে? এইটোৱে। ইয়াৰ মন্দিৰতে যি পায় ধৰক সেই তেনেকেই চলি আছে। আৰু আপুনি যিটো কৰোণা হৈ আছিল, কৰোণাৰ সময়তো মন্দিৰ বন্ধ হৈ আছিল, 4 মাহ বন্ধ হৈ আছিল, তেতিয়া আপুনি কেনেকৈ চলা মেলা কৰিছিলে? আৰু তেনেকৈ ধৰক শিৱ বাবাৰ কৃপাত চলি আছে তেনেকৈ, হয় নহয়? ঠিকে আছে বাৰু, দিয়ক। ঠিক আছে বাৰু। ধৰক কেইটামানে অকণি চাই আছে, এয়া চাওঁচোন ওচৰলৈ যাব পাৰে নেকি, ভয়ো লাগে যাবলৈ পাই। হাহা, এই আহ। এতিয়া 4টা বাজি গ'ল। দিনটো ফুৰি চাকি আহি ঘৰ সোমালোঁ, কিন্তু আমি আজি যাম বুলি ভাবিছিলোঁ প্ৰথম চুকাফা সমন্বয় ক্ষেত্ৰ। চুকাফা সমন্বয় ক্ষেত্ৰ বন্ধ আছে ক'ভিডৰ কাৰণে। তাৰপিছতে আমি আমাৰ দেৰগাঁৱৰে বিখ্যাত শিৱদৌল গ'লোঁ। শিৱদৌলতো ভক্তৰ সমাগম তেনেই কম, কৰোণাৰ পিছত খুলিছেহে জাষ্ট, সেইকাৰণে হয়তো মানুহৰ আহ যাহ সমাগম বহুত কমি আছে। গতিকে আকৌ এবাৰ আপোনালোকক পিছত ভালদৰে সকলো সম্পূৰ্ণভাৱে খোল খোৱাৰ পিছত আকৌ এবাৰ আপোনালোকক শিৱদৌলত ভিডিঅ' বনাই দেখুওৱাৰ চেষ্টা কৰিম।
তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।